আজি বনাম গাহৰি মাংস আৰু লাই শাক। এইফালে মাছো অলপ আনিছোঁ আৰু এইখিনি ভালদৰে মই ধুই পখালি ল'ম আৰু কেৰাহী এটা পাতিলোঁ আৰু তেলতে দি এইখিনি ভালদৰে তেলখিনি মই গৰম হ'ব দিলোঁ আৰু তেলতে মই দি দিলোঁ পিঁয়াজ এটা কাটি দিলোঁ আৰু এইখিনি পিঁয়াজখিনি অলপ সময় ভাজি থাকিলোঁ। যিহেতু মাংসখিনি বহুত তেলীয়াই সেইকাৰণে মানে বেছি তেল দিয়া নাই আৰু মাংসৰ পৰা তেল আহিবই। আৰু মই মানে কিবাকিবি মছলা নাখাওঁ, অকল মই মানে জীৰা জালুক খাওঁ আৰু আদা নহৰু খাওঁ। আৰু এইখিনি মই আদা নহৰু আৰু জীৰা জালুকখিনি মিক্সিত দিলোঁ আৰু জলকীয়া শুকান জলকীয়া 2টা বা 3টা দিলোঁ আৰু মিক্সিত পিচি ল'লোঁ আৰু এইখিনি মই তেলতে দিলোঁ আৰু ইয়াতে দিলোঁ নিমখ অলপ আৰু হালধি অলপ। এইবিলাক মানে গৰম মছলা কিবা আৰু কিবাকিবি এইবিলাক মছলা মই নাখাওঁ, যিহেতু গেছ হয় বহুত আৰু মাংসটো বাৰু গেছ হয়ে, তাতে আকৌ লাই শাক আৰু তাতে মানে আঞ্জাখিনি কালিয়ে হৈছিলে, মানে ৰাতি খাব লৈছিলোঁ আৰু গেছ হ'ব বুলি ইমান মছলা নিদিওঁ মই। আৰু যিহেতু মানে মই অকলে খাম মাংসখিনি আৰু অকণমান আনিছোঁ, এইখিনি অলপ সময় ভাজি থাকিলোঁ যেতিয়ালৈকে গাৰ তেলটো মানে নিবিৰিঙে তেতিয়ালৈকে ভাজি থাকিলোঁ অলপ সময়। তাৰপিছত যেতিয়া গাৰ পৰা তেলটো ওলাইছে তাৰপিছতে মই ইয়াত পানী এড কৰিছোঁ। গৰম পানী দিলেও হয়, ঠাণ্ডা পানী দিলেও হয়, মই পিছে নৰ্মেল পানী দিছোঁ আৰু পানীখিনি দিয়াৰ পাছতে অলপ সময় এইখিনি আকৌ উতল আহি থাকিব দিলোঁ। মানে যিকোনো মাংসত মই মানে পানী নিদিলে মানে অলপ সৰহকৈ দিওঁ। পানী নিদিলে মানে মোৰ মানে মাংসটো নিসিজা লাগে আৰু পানী দি অলপ দি মানে উতল আহি থাকিব দিওঁ। তেতিয়াহে মানে পানীটো যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে মই বনাই থাকোঁ। তেতিয়াহে মানে মাংসটো মই সিজা নিচিনা পাওঁ। কিছুমানে খাই বাৰু পানী নিদিয়াকৈ, মই কিন্তু পানী নিদিয়াকৈ মানে খাই বেয়া পাওঁ। আৰু পানীখিনি শুকাই গ'ল আৰু নুশুকালৈকে মই ভাজিয়ে থাকিলোঁ। যেতিয়া পানীটো শুকাই গ'ল, গাৰ পৰা তেলটো বিৰিঙিছে, তেতিয়া মই দিলোঁ লাই পাতখিনি কাটি দিয়া নাই দেই, মানে এনেকৈ ধুনীয়াকৈ ধুই হাতেৰে এনেকৈ মুচৰি পেলাই মানে ছিঙি পেলাই দিছোঁ। মানে কাটি খোৱা সোৱাদটো বেলেগ আৰু মানে হাতেৰে ছিঙি খোৱা সোৱাদটো বেলেগ পাওঁ। আৰু এইখিনি অলপ সময় ভাজি থাকিলোঁ। যেতিয়া মানে মাংসটো নমাব হৈছে, সিজিলে আৰু তেতিয়াহে মই লাই পাতখিনি দিছোঁ। বেলেগে কেনেকৈ খাই নাজানো, মই কিন্তু এনেকৈ খাই ভাল পাওঁ। আৰু বহুত দিনৰ মূৰত আজি মানে মাংস খাব ল'লোঁ, গাহৰি মাংস খাব ল'লোঁ। আৰু যিহেতু মানুহজনৰ মোৰ অসুখো হৈ আছে, মানুহজনে খাব নোৱাৰে আৰু এইফালে মোৰ মাংস হৈ গ'ল। আৰু মাংসটো দেখিছেনে, পানীখিনি উতলাই থাকিলোঁ যে শুকুৱাই দিলোঁ পানী মানে সৰহকৈ দি, তেতিয়া মানে মাংসটো বহুত ধুনীয়া কোমল হয় আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে। চাওকচোন, মই দেখাই দিছোঁ কিমান কোমল হৈছে। পানী নিদিলে মানে অলপ টান হৈ থাকে। আৰু এইফালে মায়ে বনালে লাই পাত আৰু মাছ। তো আজি মোৰ ভিডিঅ'টো ইমানেই